নমস্কাৰ ভিউৱাৰসকল, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। জীৱনটোত বহুতো শান্তি, সেয়ে শান্তি বিচাৰি আহিছোঁ বালাজীৰ ওচৰত। আৰু জীৱনত যদি অশান্তি অনুভৱ হয়, মন বেয়া হয়, যদি দিন বেয়া হয়, তেতিয়াহ'লে বালাজীৰ ওচৰত আহি যাব এদিন, সকলো ঠিক হৈ যাব। মোৰ বিশ্বাস এইটো। আৰু সেইদিনা ভোগ খাই ইয়াতে ভোগ দিয়ে, প্ৰত্যেক মঙলবাৰে ভোগ দিয়া হয়। আৰু তাৰ পৰা ওলাই আহি আমি আহিছোঁ বজাৰত। এইখন নলবাৰী বজাৰ হয়। কেঁচা চব্জি লওঁ বুলি বজাৰখনত ৰখি দিলোঁ আৰু এই তাল লৈ লৈছোঁ। বহুত ভাল পাওঁ, একদম নতুন নতুন ওলাইছে বোলে, আৰু সেয়েহে দামটোও বেছি। ভাদ মাহ তালটো খাবই লাগিব। তালৰ ক্ষীৰ নহ'লে পিঠা বনাম, সেই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই যদি পাৰোঁ। আৰু পাচলিৰ যি দাম কি ক'ম, একদম মানে যিমানখিনি দাম কৈছে আচৰিত মানে। সেইদিনা যে মুছলপুৰৰ ভিডিঅ'টো দিছিলোঁ মই, পাচলিৰ কিমান কমত পাইছোঁ, ইয়াতে বহুত দাম, সেইটো নকওঁ বাৰু। এতিয়া বোলে বজাৰত দাম হৈছে পাচলিৰ, আৰু তাৰ পৰা ওলাই আহিলোঁ। আৰু এই ঠাইডোখৰ দেখি একদম মনটো ভৰি পৰিছে। LP স্কুল এখন আছিলে ইয়াতে আমি সৰুতে পঢ়া। আৰু শেষত লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।